গুড মৰ্ণিং। তাকে ৰাতিপুৱা উঠিলোঁ, উঠি আহি বাৰান্দাত অকণ বহি ইফালে সিফালে চালোঁ আৰু দেখিলোঁ ৰাস্তা মুৰ্গী দুটামান এনেকৈ চৰি আছে। তাৰপিছতে অলপ টাইম বহি ভাবিলোঁ অকণমান আপোনালোকক মোৰ চাৰিওদিশে এপাক দেখাওঁ বুলি, আৰু অলপ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি আমাৰ এই মৰমৰ গোসাঁই ঘৰটো সেইটো, তাৰপিছতে অকণ আগবাঢ়ি গৈ এইখন আমাৰ স্কুল, সৰু কণখন মানে ল'ৰা ছোৱালীখিনি আহি ইয়াতে পঢ়ে, শিক্ষা গ্ৰহণ লয়। কিন্তু এতিয়া বানে ধুই যোৱাৰ ফলত কেইদিনমান বন্ধ হৈ আছে, আৰু এয়া আমাৰ চাৰিওফালে পানী দ্বিতীয়টো বানে ধুৱাই থৈ গৈছে। সেয়া কৃষকসকলে এতিয়া আৰু খেতি বাতিত লাহে ধীৰে লাগিছে। এই খুৰাজনে যেনে তেনে কিবা এটা কৰি আছে, আৰু সেয়াই মোৰ চাৰিওফালে